উল্কাপিণ্ডটো বহুত দূৰৰ পৰা গ'ল আমাৰ পৃথিৱীত নপৰিলে কাৰণ এটা মৰা হলে ভিডিঅ' বনাই তো 2000 কোটি বছৰৰ পিছত আকৌ আজি মোবাইলটো উঠালো যোৱাকালি উল্কাপিণ্ডটো পৃথিৱীৰ পৰা বহুত দূৰত গুচি গ'ল আৰু আমি নমৰিলো সেই কাৰণে আজি আকৌ এই ভিডিঅ'টো বনালো নমস্কাৰ বন্ধুসকল মোৰ নাম মনমোহন দলে আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল SMD Vlogs কেইদিনমান আগতে চুলি টকলো কৰিলো তাৰ কাৰণে বেয়া চেয়া নাপাব ইগনোৰ কৰক যে চুলিটো আহিয়ে যাব ন তো আজিৰ ভিডিঅ'ত আপোনালোকক এটা বস্তু দেখাম পুৰণা বস্তু হয় ঠেলি ঠেলি আনোতে হাত লেতেৰা হৈ গ'ল কেমেৰাৰ হাত লেতেৰাটো ভালকৈ আহা নাই তথাপিও কৈ দিছো হাত লেতেৰা হৈ গ'ল আৰু তো বস্তুটোৰ কোম্পানী হৈছে বাজাজ আৰু নাম হৈছে চেতক তো বন্ধুসকল এইখনে হৈছে বাজাজ চেতক প্ৰায় 20-25 বছৰ পুৰণা হয় দেউতা আগতে কিনা হয় প্ৰায় 15 বছৰ বেছি চলালে তাৰ পিছতে কেইবছৰমান এনে পৰি আছিলে আজি উঠালোগে ঠেলি ঠেলি আনিলো ওচৰলৈ আহা কেমেৰামেন বহুত বেয়াকে মানে বুকা চুকা লাগি আছে দেখাই দিয়া বুকা হৈ এইফালে জি টি মাটি বালি সব পৰি আছে অৱস্থাও নাই তো মানে আমাৰ ভিনি এজন আছে মেকানিক হয় তো তেখেতক মই ফোন কৰিলো কলো যে ৰিপেয়াৰ হ'ব পাৰিব নাই তেখেতে ক'লে দেখা যাব হ'ব লাগে বুলি কৈছে সেই কাৰণে আজি আনিলো আৰু এটা সাফা কৰো কিবা কৰো তাৰ পিছতে চাবি পাত বিচাৰি পোৱা নাই বিচাৰি আছে বিচাৰি পালে ষ্টাৰ্ট কৰিম আপোনালোকক এক্সজষ্ট নট শুনাম এইটো বাইক মানে বাইক স্কুটাৰ থকা ভিতৰত এইটো মেইন এটা পাৰ্ট হয় যিটো আমি এক্সজষ্ট নট শুনাবই লাগে পেট্ৰল আছে নে নাই মই নাজানো ষ্টাৰ্টটো হ'ব লাগে তো আজিৰ ভিডিঅ'টো আমি ডিম্পুদাৰ ষ্টাইলত আৰম্ভ কৰো তো কাৰণ আপোনালোকে চালে এতিয়া ইয়াক লৈ যাম কুৱা পাৰলৈকে অলপ ঘাসা ধুৱাম সাফা কৰিম তাৰ পিছতে থম যেতিয়া লকডাউন খুলে তেতিয়া গ্যাৰেজত দি আহিম চাই থাকক গুৰিমান দে অলপ জাম হৈ আছে পিছ চকাটো এইটো পিছত হৈ যাব এতিয়া যেনে তেনে টানি টুনি মেলি কুৱা পাৰলৈকে নিও বলক কিয় মানে বম গধুৰ তো এতিয়া ঠেলি ঠেলি আনিলো কুৱা পাৰলৈকে এতিয়া ধুম সাফা কৰিম তো সফাই কাম আৰম্ভ কৰো এইটোৰ পৰা
এতিয়া সময় প্ৰায় 2:30 বাজিছে আৰু এতিয়া ৰ'দটো পুৰা মুখত পৰি আছে। তাৰপিছত এতিয়া কুৱাপাৰত আমি ধুলোঁ। এতিয়া অলপ আগফালে চোতালৰ ৰ'দত দিম, তাৰপিছতে শুকুৱাই দি মেলি অলপ যদি কিবা শ্বৰ্ট ল'ব পাৰোঁ আপোনালোকক দেখাম। এইখন স্কুটাৰ মানে চেতাক আৰু চেতাকৰ চাবি লগাই চাম। কেমেৰা ধৰা বাবা, জয় বিশ্বকৰ্মা। তো কিক মাৰি আছোঁ, কিকৰ পৰা ষ্টাৰ্ট হোৱা নাই। তেন্তে আমি এতিয়া স্কুটাৰ ষ্টাৰ্ট কৰা ছেকেণ্ড আইডিয়াটো ইউজ কৰিম। এটা ট্ৰাই কৰিম। জয় বিশ্বকৰ্মা। তো অলপ মূৰ্খামি কৰা নিচিনা হৈ গ'ল। পেট্ৰল মানে অলপ পোনে পূৰা শুকাই আছে টেংকি, তাত মানে মই ষ্টাৰ্ট কৰিব গৈছিলোঁ আৰু অকৰাটো মই। সেইকাৰণে আজিৰ ভিডিঅ'টো মানে, যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু যদি ইয়াৰ কাৰণে যদি কিবা কৈ দিব পাৰে, যে কোনো ৰিকমেণ্ড কৰিব পাৰে কিবা, তেন্তে আপোনালোকে কমেণ্ট কৰি তলত জনাব। ধন্যবাদ। ভিডিঅ'টো শেষ হোৱাৰ আগত আৰু এটা কথা কৈ দিওঁ যে এই স্কুটাৰখনত এতিয়া গেৰেজলৈ দিব যাব লাগিব, তাৰপিছত বনাব দিব লাগিব। এইখিনি মই গোটেই ভিডিঅ' বনাম, গোটেই ব্লগ কৰিম। আৰু সেইকাৰণে মানে এই স্কুটাৰখনক লৈয়ে মানে যিবিলাক ভিডিঅ'ছ আহিব সেইকেইটাৰ মই নাম দিছোঁ ৰিভাইভ। কাৰণ এইটো বহুত পুৰণা স্মৃতি বুলি ক'ব পাৰি। পুৰণা স্মৃতি এতিয়া আকৌ বনাম, মানে বস্তুটো আকৌ ৰিভাইভ কৰিম আৰু। তো কাৰণ আপোনালোকে চাই সাৰেগা মা সা ৰা পে পে পা পা পু পু